মুছলমানৰ নীতি নিয়ম হস্তক্ষেপ কৰাটো উচিত নহয়। সৰ্বোচ্চ ন্যায়ালয়ক চেলেঞ্জ বিজয় থালাপতিৰ। গোধনক লৈ দিয়া নিষিদ্ধ ৰায়ৰ বিৰুদ্ধে সুপ্ৰিম কোৰ্টক চেলেঞ্জ দিলে একালৰ দক্ষিণৰ ছুপাৰষ্টাৰ তথা আজিৰ তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে। গোধন নিষিদ্ধকৰণৰ ৰায়ক লৈ সুপ্ৰিম কোৰ্টক চেলেঞ্জ মুখ্যমন্ত্ৰী বিজয়ৰ। গোধন আৰু ব্যক্তিগত বিশ্বাসৰ প্ৰশ্নক কেন্দ্ৰ কৰি পুনৰ উত্তপ্ত হৈছে দেশৰ ৰাজনীতি। তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে সুপ্ৰিম কোৰ্টৰ এক ৰায়ৰ বিৰুদ্ধে তীব্ৰ আপত্তিজনক মন্তব্য জনাইছে। তেওঁ কয়, সংবিধানে দিয়া ধৰ্মীয় স্বাধীনতাৰ হস্তক্ষেপ কোনো পধ্যে গ্ৰহণযোগ্য নহয়। এই মন্তব্যক লৈ দেশজুৰি আৰম্ভ হৈছে নতুন বিতৰ্ক। তামিলনাডুৰ মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে কয়, মুছলমানৰ নীতি নিয়ম আৰু ধৰ্মীয় পৰম্পৰাত হস্তক্ষেপ কৰাটো উচিত নহয়। তেওঁৰ মতে ভাৰত এখন বহু ধৰ্ম বহু সংস্কৃতিৰ দেশ। সংবিধানে সকলো নাগৰিকক নিজ নিজ ধৰ্মীয় আচাৰ ব্যৱহাৰ পালনৰ অধিকাৰ প্ৰদান কৰিছে। সেয়ে কোনো সিদ্ধান্তই এই অধিকাৰক সীমিত কৰা উচিত নহয় বুলি তেওঁ মত প্ৰকাশ কৰে। গোধন সম্পৰ্কীয় নিষেধাজ্ঞাক লৈ দিয়া সুপ্ৰিম কোৰ্টৰ ৰায়ৰ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, এনে বিষয়ত বিভিন্ন সম্প্ৰদায়ৰ পৰম্পৰা আৰু সাংবিধানিক অধিকাৰক সমানভাৱে গুৰুত্ব দিব লাগিব। তেওঁ এই বিষয়ত আদালতৰ সিদ্ধান্তৰ পুনৰ বিবেচনা কৰাৰ আহ্বান জনায়। ধৰ্মীয় স্বাধীনতা ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰ। কোনো সম্প্ৰদায়ৰ বিশ্বাস আৰু আচাৰত অযথা হস্তক্ষেপ কৰা উচিত নহয়। ইফালে মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যক লৈ ৰাজনৈতিক মহলত আৰম্ভ হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ধুমুহা। কোনোবাই ইয়াক সংবিধানৰ মূল্যবোধৰ সমৰ্থন বুলি অভিহিত কৰিছে, আনহাতে কোনোবাই আদালতৰ ৰায়ৰ ওপৰত ৰাজনৈতিক মন্তব্য বুলি সমালোচনা কৰিছে। এই বিতৰ্ক এতিয়া কেৱল আইনী বিষয় হৈ নাথাকি ৰাজনৈতিক আৰু সামাজিক আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। আগন্তুক দিনত এই বিষয়ত সুপ্ৰিম কোৰ্ট অথবা সংশ্লিষ্ট পক্ষসমূহে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়।